শুন আকৌ মই যেতিয়া যোৱা আজি আপোনালোকক লৈ আহিছোঁ এটা ভিডিঅ' লৈ। মই এতিয়া বৰ্তমান ওলাই গৈছোঁ দিকমলৈ বুলি। মায়ে পঠিয়াইছে সৰু কাম এটা আছে বোলে, তাকে গৈ আহোঁ বলকচোন আপোনালোকেও লগতে। এয়া আমাৰ নাদুৱা গাঁৱৰ ৰাস্তা, মানুহে কয় বৰালি বুলি। ধুনীয়া গধূলি গধূলি গৰম দিনত হাৱা খাবলৈ বহুত ভাল লাগে। আহিব কেতিয়াবা নহয় আপোনালোকেও। এইয়া হাতীগান্ধী চাব চেণ্টাৰ, মই যিখন স্কুলত পঢ়িছিলোঁ হাইস্কুল, সেইখন অলপমান দেখাব চেষ্টা কৰিছিলোঁ আৰু সময় বিশেষকৈ নাই তেনেকৈ দেখাবলৈ। নাদুৱাত বহিছে এইটো নতুনকৈ অচিয়ছ, 2 বছৰ হৈ গ'ল, মেৰামতি চলি আছে, বৰ্তমান এতিয়া ক্লিয়াৰ হোৱাগৈ নাই আৰু 2 বছৰতে চাগে কমপ্লিট হ'ব। টেণ্ডাৰ এটা মাৰি চাব লাগিব কামৰ কাৰণে, কি হয়। অচিয়ছ গেট নিৰ্মাণ, গেটখন বনাই আছে বৰ্তমান। বোকা বোকা বহুত, ভিতৰত বহুত বোকা, কেমেৰাত নুসুধিলে চাগে, বহুত বোকা ভিতৰত। এইখন অইল কোম্পানীয়ে বনাই দিছে এইখন, বঢ়িয়া। এইখন আমাৰ ৰ'ব মোৰ পাছ চাইডে আছে অচিয়ছ আৰু তলত আছে নদী, চেঁচা নদী। এইখন আমাৰ ঘৰৰ ওচৰৰে নদী হয়। এইখন দলং বনাইছে অইল ইণ্ডিয়া লিমিটেড, অইলে বনাই দিছে। সেইবিলাকত আমি আগতে আহোঁ, ফটো মাৰোঁ, ভাল লাগে। আৰু এতিয়া বৰ্তমান মই গৈ থাকোঁ দিকমলৈ, ব'লক। দিকম গৈ আছোঁ বৰ্তমান, কি কাৰণে গৈছোঁ আপোনালোকক কোৱা নহ'ল বাৰু। মায়ে মানে গাহৰি পুহিছে, গাহৰিৰ কাৰণে দানা আনিব লাগে, দানা চাপৰ বুলি কয়। আৰু তেনেকৈ মোৰ হাতততো তেনেকৈ পইচা নাই। মই এতিয়া বৰ্তমান যাব লাগিব SBI এটিমত, যদি পইচা মোৰ কেনেবাকৈ যদি বাই চান্স সোমাই আছে, তাৰপৰা উলিয়াই আৰু মাৰ কাৰণে চাপৰ লৈ যাম। মই বৰ্তমান এতিয়া নাদুৱা চাটিং পামগৈ, এতিয়া বাইপাছত গৈ আছোঁ, বেছি সময় নাই আৰু। বৰ্তমান এতিয়া নাদুৱা চাটিং পাই গ'লহি। নাদুৱা চাটিং পাৰ হৈ আহিলোঁ, তাতে গোটা এটা ল'লোঁ, খালোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ। নামটো শুনিছে চাগৈ, দিগন্ত গোহাঁই, তেখেতৰ ঘৰ ক'ত এতিয়া দেখাম, আপুনি চাই থাকিব। এইয়া দিগন্ত গোহাঁই ঘৰ। দিগন্ত ধাবা। এটা কথা হ'ল বন্ধু, মই যেতিয়া দিকমৰ ধাবা দেখাইছোঁ তেতিয়া টিংগু লৈছোঁ বাইকত, আৰু এখন হাতে মই বাইক লৈ চলাই আহিছোঁ। তেতিয়া পুলিচ গাড়ী এখন ৰখালে নহয় মোক, কৈছে তই এখনে বাইক চলাইছ বোলে, ক'ৰবাত যদি এক্সিডেণ্ট হৈ যায় কি হ'বি। মই ক'লোঁ জাষ্ট আই এম চৰি, নেক্সট টাইম তেনেকুৱা ভুল নকৰোঁ। কাণতো ধোৱালে, খাব নোৱাৰিলোঁ আপোনালোকক, আজিলৈ মাফ কৰিছোঁ বোলে, নেক্সট টাইম তেনেকুৱা কৰিলে ভৰাই থ'ম বুলি কৈছে। চকত ভাবো ভাব, এই চকত আছোঁ ৰেলচি ওপৰত। মই দিকমত যদি উঠে তেতিয়া আপোনালোকে গুৱাহাটী যাব পাৰিব, লিডু যাব পাৰিব, আপোনালোকৰ মৰ্জিত ক'ত যাব পাৰে ক'ত নাযায় আপোনালোকৰ কথা আৰু, মোৰনো কি, নহয় জানো। পেট্ৰল পাম্পত ATM আছে, তাত যাম। ফাইনেলি ATM পাই গ'লহি, বৰ্তমান খালী। ফাইনেলি পইচা ওলোৱা হৈ গ'ল। এতিয়া তেল চেল নভৰাওঁ আৰু দিবতে আছোঁ, তেলো আছে বাইকত সোমাই। এতিয়া ডাইৰেক্ট নাদুৱা চাটিং যাম, নাদুৱা চাটিং গৈ চাপৰ ল'ম, চাপৰ লৈ ডাইৰেক্ট ঘৰলৈ যাম। ঘৰলৈ গৈ ভিডিঅ' সমাপ্ত কৰিম। পাই গ'লহি, প্ৰথমতে সুধি চাম চাপৰ আছেনে নাই। মই ঘৰ পালোহি, কিন্তু মোৰ এটা ভুল হ'ল মানে মই বেটেৰী আছেনে নাই মই ভালদৰে চোৱা নহ'ল। যেতিয়া মই চাপৰ লৈ আছিলোঁ তেতিয়া অনাৰ লগত কথা পাতিছিলোঁ, দোকানজনৰ লগত,
মই বেক কেমেৰা কৰি এনে কথা পাতি আছোঁ, কথা পাতি হৈ গ'ল, কেতিয়া মোবাইল ছুইচ অফ হ'ল কি হ'ল গম নাপাওঁ। মই চাইছোঁ মোবাইল ছুইচ অফ, বাট কি কৰোঁ, ঘৰত আহিলোঁ, মাক দিলোঁ বস্তু, আৰু এনেকৈ আৰু ভিডিঅ'টো শেষ কৰিব চেষ্টা কৰোঁ। কি হয় ভুল ভ্ৰান্তিবিলাক দেখাই দিব, ভাল হ'লে শ্বেয়াৰ কমেণ্ট লাইক কৰি যাব। তাই কৈ ভিডিঅ'টো সামৰি মাৰিলোঁ। থেংক ইউ।